এগৰাকী নাৰী হৈ এখন সংসাৰ ভাঙি পেলাবলৈ তোমাৰ কোনো বেয়া লগা নাই। নাৰীয়ে ঘৰ সাজে, নাৰীয়ে ঘৰ বান্ধে, কিন্তু তুমিতো এগৰাকী অধপতনে যোৱা নিজকে ভোগৰ সামগ্ৰী সজাই বজাৰত বিক্ৰী কৰি ফুৰা তুমি এগৰাকী নষ্ট চৰিত্ৰ ছোৱালী। তুমি কেনেকৈ বুজিবা ঘৰ সংসাৰ কাক কয়? তুমি কেনেকৈ উপলব্ধি কৰিবা? নিজকে ভোগৰ সামগ্ৰী সজাই নিজেও জীয়াই থকা আৰু ইয়াকো জীয়াই ৰখা। তোৰ ভিতৰত ঢুকাই ঢুকাই লেতেৰা স্বভাৱটোৰ কথা মই আগতে জানিলোহেঁতেন। তই আচলতে এটা অতি বেয়া মানুহ, অতি জঘন্য মানুহ। তই কৰিব নোৱাৰা কাম একো নাই। আজি মই বিশ্বাস কৰিবলৈ বাধ্য হৈছো যে এই 4টা বছৰে তই জেইলত এনেই থকা নাছিলি। এই শাস্তি তোৰ প্ৰাপ্য আছিল। তই আচলতে দেশত দ্ৰোহী হয়। সন্ত্ৰাসবাদীৰ লগত তোৰ সম্পৰ্ক থকাটো সঁচা কথা। মই যে তোক কিমান বেয়াকৈ গৈ আছো, তই কেনেকৈ ধৈৰ্য ধৰি আছ? কেনেকৈ ধৈৰ্য ধৰি আছ? সময় ভুলতে তই সকলোবোৰ উজাই নিদিয় কিয়? এই চুৰিয়ে ভাবিকল ঘৰলৈ গুচি গ'লগৈ। তাই যে ধৰিছে 2 দিন পিছত তাই মোৰ লগত বিয়া কৰিব। 12 বছৰে ভাল পাই বিয়া কৰোৱা তোৰ সেইটোৰে মৰমৰ জুৰিজনী। এই মৰমৰ জুৰিজনী 2 দিন পিছত মোৰ শৈলী হ'ব, মোৰ সন্তানৰ মাতৃ হ'ব। তোকে মই ইমান কৈ আছো, তই কেনেকৈ মনে মনে আছ? সঁচাকৈ জুৰিৰ লগত তই মোক সন্দেহ কৰিছ। মই কেতিয়াও বিশ্বাস কৰা নাছিলো, কেতিয়াও বিশ্বাস কৰা নাছিলো। ভাবিছিলো তই কিবা নাটক কৰিছ, কিন্তু এতিয়া মোৰ